এজন মানুহে গোৱালৈ যাবলৈ বাছ ষ্টেণ্ডলৈ গৈ আছিল। তেওঁ বাছ ষ্টেণ্ড পাই কিনে দেখিলে যে বাছ ষ্টেণ্ডত তিনিখন বাছ ৰখি আছে। তেওঁ লগত টিকট কেইখন আনিবলৈও পাহৰিলে। তিনিখন বাছ দেখি তেওঁ কনফিউজ হ'ল যে কোনখন গোৱালৈ যাব। এতিয়া আপোনালোকে বাছ তিনিখন চাই কিনে উত্তৰ দিয়ক যে কোনখন বাছ গোৱালৈ যাব। আপোনালোকৰ হাতত 6 ছেকেণ্ড আছে। এতিয়া বাছ তিনিখন আপোনালোকে ভালদৰে লক্ষ্য কৰিলে দেখা পাব যে প্ৰথম বাছখনত তাজমহলৰ ছবি আছে। গতিকে সেইখন তাজমহললৈ যাব। 2 নম্বৰ বাছখনত গৰম কাপোৰ আছে যাতে সেইখন ঠাণ্ডা জেগাত যাব। বাকী ৰ'ল 2 নম্বৰ বাছখন, সেইখন গতিকে গোৱালৈ যাব। বন্ধুসকল, আজিৰ শেষৰ প্ৰশ্নটো হ'ল আপোনালোকে স্ক্ৰীণত দেখা বস্তুকেইটাৰে এখন দেশৰ নাম হ'ব। এই দেশখনৰ নাম কি? আপোনালোকে 6 ছেকেণ্ডত উত্তৰটো দিবলৈ চেষ্টা কৰক। উত্তৰটো হ'ল চাইনা। যদি ভিডিঅ'টো ভাল লাগিল লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব।